ইউটিউব চেনেল জাৰ্মানী ধ্ৰুৱ ব্লগ। মই আজি যাবলৈ ওলাইছোঁ আমাৰ যি পাঠাকো তিনিআলি আছে, পাঠাকো তিনিআলি মই যাবলৈ ওলাইছোঁ। তাত আমাৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পাতিবলৈ লোৱা হৈছে আৰু বিশ্বকৰ্মা পূজা আছে আপোনাৰ 17 ছেপ্টেম্বৰত। তালৈ মই এতিয়া যাবলৈ ওলাইছোঁ, তাত গৈ আপোনাক সকলো দেখাই থাকিম। মই আহি পাই গ'লোহি পাঠাকো তিনিআলি আৰু আপোনালোকক মই দেখাই থাকিম, আপোনালোকে চাই থাকিব। এতিয়া মই বিশ্বকৰ্মা পূজা কেনেকৈ ধৰণে তেওঁলোকে প্ৰস্তুত চলাইছে মই সকলোখিনি দেখাই দিম, আপোনালোকে চাই থাকক। ইয়াত আপোনালোকে দেখিছে এতিয়া বিশ্বকৰ্মা পূজাৰ কাৰণে যিটো পেণ্ডেল বনাই আছে তেওঁলোকে, ইয়াত কাম চলি আছে। আৰু আপোনাৰ দুদিনৰ পিছতে 17 ছেপ্টেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজা আৰম্ভ হ'ব। আৰু ইয়াতে বিশ্বকৰ্মা পূজাৰ কাৰণে যি পেণ্ডেলৰ এতিয়া কাৰ্যসূচী চলি আছে তেওঁলোকে বনাই আছে। এতিয়া আপোনালোকে দেখিছে পাঠাকো তিনিআলি যি আমাৰ বীৰেন্দাই বুলি কয়, বীৰেন্দাই এখন দোকান আছে। এখন আছে আপোনাৰ ইয়াত মালা দোকান। পাঠাকো তিনিআলিতে একেবাৰে মানে পাঠাকো তিনিআলিতে হয়। তেওঁ এইফালে কি কি বিকিছে দেখাই দিছোঁ। ইয়াত দেখিছে আপোনালোকে বিশ্বকৰ্মা ফটো আছে, এইফালে মালা আছে আৰু ইয়াত এইফালে কলো আছে, জাহাজী কল, আপোনাৰ চেনী কল। মানে আপোনালোকে বিশ্বকৰ্মা পূজাৰ কাৰণে যিকোনো বস্তু ইয়াত পোৱা যায়। এইফালে দেখিছে মাটিৰ চাকি আছে, এইফালে ধূনা চাকি আছে, এইফালে নাৰিকল আছে। এইফালে দেখিছে আপোনালোকে এইখিনি মালা। এইফালে আপোনাক কিমানত দিছে তেওঁলোকে এইটো ইয়াত প্ৰাইচটো লিখি দিছে। এইটো 120 টকা আৰু ইয়াত তেওঁলোকে হ'লচেলো কৰে। যদি কোনোবাই ল'বলৈ বিচাৰে তেতিয়াহ'লে পাঠাকো তিনিআলিলৈ আহি যাওক। আমাৰ বীৰেন্দাৰ দোকানতে সকলো বস্তু উপলব্ধ হ'ব। এইফালে দেখিছে কলা কালাৰৰ মালা এইবিলাক। এইফালে আমাৰ বীৰেন্দাই হয় এজন। আৰু তেওঁ একেবাৰে ওচৰতে আৰু এখন পাচলি দোকান আছে। এইখন আছে পাচলিৰ দোকান। তেওঁ আজি ইয়াত 6-7 বছৰ পৰা এটা ব্যৱসায় কৰি আছে পাচলি দোকানৰ। সেই দেখিছে আপোনালোকে। যদি আপোনালোকে কোনোবা যদি ল'বলৈ বিচাৰে তেতিয়াহ'লে ইয়াত হ'লচেল কৰে, পাচলিও হ'লচেল কৰে। এবাৰ আহি যাওক। আপোনালোকে মালাবিলাক কেনেকুৱা ৰেটত মানে দিছে, হ'লচেল কেনেকৈ দিছে আৰু সেইটো বিষয়ে অকণমান জনাবচোন। এইটো আমি এনেই বৰ্তমান এতিয়া 120 টকা এনে প্ৰাইচ লিখা আছে। এইটো অলপ কমো হ'ব, 80 টকা 90 টকাটো হৈ যাব পাৰে। এইবিলাক আপোনাৰ 50 টকা, এইবিলাক 50 টকা, 40 টকা আছে, ধৰক 30 টকা, 20 টকা তেনেকৈ চব মিলাই কিনি আছে। তাৰপিছত এইবিলাক ধৰক আপোনাৰ যোৰা 120 টকা। তেনেকৈ কৰি আৰু মিলাই মিলি কৰি আছে মানে বস্তুটো। এইবোৰ মিলাই পিনিয়ে দিব লাগিব কাষ্টমাৰ আহিলে মানে। সেইটোৱে অন্যনো কি ক'ম। আৰু এতিয়া আপোনাৰ বিশ্বকৰ্মা পূজালৈ আৰু মাথো 2 দিন বাকী আছে। তাৰপিছতো বিশ্বকৰ্মা পূজাটো আৰম্ভ হ'বই। আৰু এনে আপোনালোকে বিশ্বকৰ্মা পূজা এইবাৰ কেনেকৈ ধৰণে পালন কৰিম বুলি ভাবিছে? এইবাৰতো উলহ মালহে পালন কৰিম বুলি ভাবিছোঁ মানে। কিয়নো এইফালে মঞ্চ বনাই আছে আৰু দেখিছে নহয়। আৰু হেৰি আমাৰ কি কয় এইটো হেৰি সংকীৰ্তন পাৰ্টি হ'ব। ৰাতিলে আমাৰ সংকীৰ্তন পাৰ্টি আছে। সংকীৰ্তন পাৰ্টি হ'ব। ক'ৰ পৰা আহিব তেওঁলোক সেই কথাটো আপোনালোক ক'বচোন। আপোনাৰ মই শুনা মতে তিনিচুকীয়া কাকপথাৰৰ পৰা আহিব বুলি কৈছে। তিনিচুকীয়া কাকপথাৰে হ'ব। আৰু আপোনাৰ মহিলা সমাজ এইখিনি আহিব বুলি কৈছে। তেওঁবিলাক আহিব। তেওঁলোক আপোনাৰ অসমীয়া কলিতাৰ বুলি শুনিছোঁ। তেওঁলোক চব কৰিব। হয়, অনুষ্ঠানটো ভাল হ'ব বুলি আশা কৰিছোঁ। ঠিক আছে। আৰু আপোনালোকে 17 ছেপ্টেম্বৰ তাৰিখে পাঠাকো তিনিআলিলৈ আহি যাওক। অনুষ্ঠানটো সকলোৱে আহি পেলাই উপভোগ কৰক। আপোনালোকে যি পাঠাকোত যি বিশ্বকৰ্মা পূজা উদযাপন কৰিবলৈ লৈছে, অহা 17 ছেপ্টেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজা আছে। গতিকে আপোনালোকে কেনেকৈ ধৰণে প্ৰস্তুতি চলাইছে আৰু কেনেকৈ ধৰণে কাম আগবাঢ়িছে সেই কথাখিনি অলপ জনাবচোন। অবিভক্ত শিৱসাগৰ জিলাৰ এই পাঠাকো তিনিআলিত বিগত বৰ্ষত এই বছৰ বিশ্বকৰ্মা পূজা উলহ মালহে অনুষ্ঠিত কৰিছে। বিশেষকৈ পাঠাকো ওচৰ পাজৰ যিসকল ব্যৱসায়ীসকল আছে আৰু স্থানীয় যিসকল সচেতন ব্যক্তি আছে সেইসকলৰ পৃষ্ঠপোষকতাত এই বছৰ বিশ্বকৰ্মা পূজা আয়োজন কৰিছে। সকলো উলহ মালহে কৰিছে আৰু সেই উক্ত দিনটোত সকলোৱে আহি বাবা বিশ্বকৰ্মাক এবাৰ পূজা আগবঢ়াব, যাতে তেওঁলোকে ব্যৱসায় কৰিছে, তেওঁলোকে যি মনোকামনা কৰিছে সেইখিনি যাতে পূৰণ হয় তাৰ কাৰণে কৰিছে। ইয়াতে সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো প্ৰকাৰ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।